धीरे धीरे से दिल को चुराना तुमसे प्यार हमें है कितना जाने जाना तुमसे मिलकर तुमको है बताना হিমন্ত বিশ্ব সময় ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলাব সাধাৰণতে হিমন্ত বিশ্বই ৰোড শ্বৰ আয়োজন কৰে কৰবাত সাইকেল ৰেলী আয়োজন কৰে কৰবাত মটৰচাইকেল ৰেলী আয়োজন কৰে হিমন্ত বিশ্ব সময় বিভিন্ন সময়ত হেলিকপ্টাৰ ব্যৱহাৰ কৰে একেদিনে 4-5খন সভাত অংশগ্ৰহণ কৰাৰো হিমন্ত বিশ্ব সময় ৰেকৰ্ড আছে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ বাবে এবাৰ এখন বিশেষ বাহনৰ ব্যৱস্থা কৰা হৈছে এই বাহনখন ইতিমধ্যে প্ৰত্যক্ষ কৰিছে হিমন্ত বিশ্ব সময় বাহনত তেওঁৰ বাবে সকলো সা সুবিধা প্ৰস্তুত কৰা হৈছে কিন্তু নিৰ্বাচনী যুদ্ধত এই বাহনখন হিমন্ত বিশ্ব সময় ব্যৱহাৰ কৰে নে নাই সেই কথা কিন্তু এতিয়াও স্পষ্ট হোৱা নাই নিৰ্বাচনী যুদ্ধত প্ৰচাৰ চলাবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটা দুটা নহয় 14টা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে ধুবুৰীত বিশেষ গুৰুত্ব নিদিয়ে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে ধুবুৰী আসনখন লাভ কৰাৰ সম্ভাৱনা কম কিন্তু 13খন আসন লাভ কৰিবলৈ প্ৰচাৰ অভিযান আৰম্ভ কৰিব ওলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেখুওৱা হৈছে বিখ্যাত গাড়ী নিৰ্মাতা দিলীপ চাবৰিয়াৰ এখন ভেণ্টি ভেন নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিব পাৰিব এইখন ভেন ইতিমধ্যে এই ভেণ্টি ভেন চাই আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে এতিয়াও মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত এই ভেন গ্ৰহণ কৰে নে নাই সেই সিদ্ধান্ত লোৱা হোৱা নাই এইবাৰ কোলা ৰঙৰ এই ভেণ্টি ভেনখনলৈ মন কৰক গুৱাহাটীৰ এটা প্ৰতিষ্ঠানত এই ভেনখন এটা মডিফাই কৰি থকা হৈছে বাছৰ ওপৰত এয়া দেখা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাছৰ ওপৰত চৌদিশে ৰেলিং দিয়া হৈছে ৰেলিঙৰ ওপৰত থিয় হৈ ইচ্ছা কৰিলে হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিব পাৰিব সন্ধিয়া সময়ত ভাষণ দিবলৈ ৰেলিঙৰ ওপৰত বিশেষ লাইটৰ ব্যৱস্থা কৰা হৈছে অৰ্থাৎ বাছৰ ওপৰ ভাগতো পোহৰৰ ব্যৱস্থা থাকিব সন্ধিয়াৰ ভাগত মুখ্যমন্ত্ৰীয়ে এই বাছৰ ওপৰত উঠি নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিব নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে এই গাড়ীখন ব্যৱহাৰ কৰিবনে মুখ্যমন্ত্ৰীৰ বাবে এই গাড়ীখন বিজেপিয়ে ভাড়াত ল'বনে বিজেপিয়ে এই গাড়ীখন নিৰ্বাচনী প্ৰচাৰৰ বাবে ক্ৰয় কৰিব নেকি সেই কথা এতিয়াও চূড়ান্ত কৰা নাই মুখ্যমন্ত্ৰী অথবা বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ইতিমধ্যে গুৱাহাটীলৈ অহা দিলীপ চাবৰিয়াৰ এই বাছখন স্বচক্ষে চাই আহিছে গাড়ীখনৰ চৌদিশ পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বাছখনত উঠি মুখ্যমন্ত্ৰীয়ে দিনে নিশাই নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিব এবাৰ গাড়ীৰ ভিতৰৰ দৃশ্য মন কৰক গাড়ীৰ ভিতৰত আছে 6খন আসন অতি বিলাসী অৱস্থাত আছে এই 6খন আসন মুখ্যমন্ত্ৰীৰ উপৰিও আন 5জন ব্যক্তি এই গাড়ীৰ ভিতৰত বহিব পাৰিব নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীয়ে কাৰোবাৰ সৈতে গোপন আলোচনা কৰিব বিচাৰিলে এই গাড়ীৰ ভিতৰলৈ সেই ব্যক্তিজনক আনিব পাৰিব শীততাপ নিয়ন্ত্ৰিত কোঠাৰ ব্যৱস্থা কৰা হৈছে গাড়ীৰ ভিতৰত আছে এটা ফ্ৰিজ আছে মাইক্ৰ অভেন গৰমৰ মাজত ফ্ৰিজৰ পৰা ঠাণ্ডা পানী খাব পাৰিব মুখ্যমন্ত্ৰীয়ে আনকি লগত লৈ অনা খাদ্য গৰম কৰিবলৈ মাইক্ৰ অভেনৰ ব্যৱস্থা কৰা হৈছে বাছখনৰ ভিতৰত বাছৰ ভিতৰত আছে বাথৰুম আৰু টয়লেট অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে এই বাছখন যদিহে নিৰ্বাচনী প্ৰচাৰ ব্যৱহাৰ কৰে বাথৰুমলৈ যাবৰ বাবে বাছৰ পৰা নামি অহাৰ প্ৰয়োজন নাই বাছৰ ভিতৰতে সকলো ব্যৱস্থা কৰা হৈছে এবাৰ এই দৃশ্য মন কৰক বাছখনৰ ভিতৰত এটা বিশেষ কোঠা এখন টেবুল আছে এই টেবুলত থিয় হ'ব লাগিব টেবুলত থিয় হোৱাৰ লগে লগে এটা সুইচ অন কৰি দিয়াৰ লগে লগে টেবুলখন ওপৰলৈ উঠি যায় অৰ্থাৎ বাছৰ ওপৰত থিয় হ'ব পাৰে মুখ্যমন্ত্ৰীয়ে অৰ্থাৎ বাছৰ ওপৰত উঠিবলৈ বাহিৰৰ পৰা উঠাৰ প্ৰয়োজন নাই বাছৰ ভিতৰৰ পৰাই বাছৰ ওপৰত উঠাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা আছে এবাৰ গাড়ীখনৰ সন্মুখৰ ভাগ মন কৰক চালকৰ বাবে 2খন আসন এইদৰে এই কোলা ৰঙৰ গাড়ীখন দিলীপ চাবৰিয়াই প্ৰস্তুত কৰি গুৱাহাটীত সাজু কৰি ৰাখিছে মুখ্যমন্ত্ৰীয়ে এই বাহনখন ব্যৱহাৰ কৰে নে নাই সেই কথা এতিয়া অৱশ্যে চূড়ান্ত হোৱা নাই নিৰ্বাচনৰ বাবে আজমলেও প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ বাহন ইছুজুৰ এই গাড়ীখন নতুন ৰূপত আজমলৰ বাবে সজোৱা হৈছে ইছুজুৰ এই বাহনখনলৈ মন কৰক বাহনখনৰ পিছৰ অংশ সম্পূৰ্ণৰূপে আবদ্ধ নিৰ্বাচনী প্ৰচাৰ অভিযানত বদৰুদ্দিন আজমলৰ লগত এই গাড়ীখন অহৰ্নিশে চলিব চৰ অঞ্চলত যেতিয়া আজমলে প্ৰচাৰ চলাব লগত এই বাহন থাকিব
এই গাড়ীখনৰ পিছৰ অংশত আছে এটা বাথৰুম। নিৰ্বাচনী সভাত আজমলে এই বাথৰুম ব্যৱহাৰ কৰিব পাৰিব। নিৰ্বাচনী প্ৰচাৰৰ সময়ত বাথৰুম ব্যৱহাৰ কৰিবলৈ আন কাৰো ঘৰলৈ যাবলগীয়া নহ'ব আজমল। পুনৰ চাওক আজমলৰ গাড়ীখন। আজমলে এনেকুৱা এখন গাড়ী ইতিমধ্যে প্ৰস্তুত কৰি গুৱাহাটীত আনি থৈ দিছে। নিৰ্বাচনী প্ৰচাৰত আজমলে এই গাড়ীখন ব্যৱহাৰ কৰিব। বহি থকা নাই আজমলৰ প্ৰতিদ্বন্দ্বী ৰকিবুল হুছেইন। ৰকিবুল হুছেইনে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ ধৰণৰ বাহন। এয়া ৰকিবুল হুছেইনৰ বাহন। এয়া ধেমাজিলৈ প্ৰেৰণ কৰা হ'ব। বাহনৰ চৌদিশে আছে ৰকিবুল হুছেইনৰ আলোকচিত্ৰ। এনেধৰণৰ গাড়ী ৰকিবুল হুছেইনৰ কনভয়ত অনবৰতে ঘূৰিব ধুবুৰী। খানাপাৰাৰ খেলপথাৰ হঠাৎ হৈ পৰিছে হেলিকপ্টাৰৰ পাৰ্কিং প্লেচ। বিজেপি নেতাই ব্যৱহাৰ কৰিবলগীয়া হেলিকপ্টাৰ নিশা থোৱা হ'ব খানাপাৰাত। এই হেলিকপ্টাৰ বৰজাৰ বিমানকোটত থ'লে বৃহৎ পৰিমাণৰ ধন আদায় দিব লাগিব বিজেপিয়ে। সেয়েহে হেলিকপ্টাৰ খানাপাৰাত ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে খানাপাৰাত কেইবাখনো হেলিকপ্টাৰ আহি পৰিছে। বিজেপিয়ে কমেও 5খন হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ কথা। অনুৰূপ ধৰণে কংগ্ৰেছ আৰু AIDFও নিৰ্বাচনী প্ৰচাৰ অভিযানত হেলিকপ্টাৰ ব্যৱহাৰ কৰিব। ব্যুৰ' ৰিপৰ্ট NB নিউজ।